আজি আমাৰ তাৰংগুৰি কমিউনিটি হলত আমাৰ 70টা যি বুথ কমিটি আছে এই 70টা বুথ কমিটিক লগত লৈ পেলাই আমি ৰিভিউ মিটিং পাতিছিলোঁ আৰু য'ত আমাৰ দলৰ সন্মানীয় সভাপতি তথা আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া নিজে উপস্থিত থাকি 70টা আমাৰ যি বুথ কমিটি সেই বুথ কমিটিৰ পৰা তেখেতে ৰিভিউ ল'লে খুব তেখেতে মানে ভাল পাই গ'ল যে আমাৰ 70টা যি বুথ আছে এই 70টা বুথে বহুত ওপৰলৈকে তেওঁলোকে আগবাঢ়ি আছে ঘৰে ঘৰে যোৱা আমাৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো আমাৰ ইতিমধ্যে সমাপ্ত হ'ল নতুন নতুন ডেইলি মানে জইনিং হৈ আছে এতিয়ালৈকে আমাৰ সদস্য যিটো সংখ্যা এই সদস্য সংখ্যাটো আমাৰ 25,000 প্লাছ 25,000 প্লাছ হ'ল গতিকে এই সমষ্টিত জিতিবৰ কাৰণে 18-19,000ৰ প্ৰয়োজন হয় যোৱাবাৰ ইয়াত মাত্ৰ 14,000 অলপ বেছিতহে ইয়াত জয়যুক্ত হৈছিল গতিকে এইবাৰ আমাৰ তিনিকোণীয়া যদিও হয় ইয়াত বিজেপি অলপ দুৰ্বল যোৱাবাৰৰ যিটো পৰাজিত হৈছিল সেই কেণ্ডিডেটক দিয়াৰ কাৰণে বিজেপি দলৰ কৰ্মীসকলে ইমান ইচ্ছুকভাৱে কাম কৰাটো আমি দেখিবলৈ পোৱা নাই গতিকে দুইকোণীয়া ইয়াত প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে গতিকে এইটো যদি চাই 18-19,000 জিতিবৰ কাৰণে ইয়াত লাগিব গতিকে আমি দেখিছোঁ যিহেতু আমাৰ এতিয়া দলৰ সদস্য সংখ্যাই 25,000 হৈ গ'ল আৰু ডেইলি আমাৰ জইনিং হৈ আছে এই 11 দিনত আৰু এইটো প্লাছ হৈ যাই থাকিব গতিকে আমি বহুত বিপুল পৰিমাণৰ ভোটৰ ব্যৱধানত আমি চালাকাটি সমষ্টিটো আমি জয়যুক্ত হ'ব আমি ইয়াত পাৰিম